কাটি দিয়া হাই গাইজ মই দুজল আপোনালোকক চৰণ জনাইছোঁ মোৰ খবৰ আপোনালোকৰ কেনে জনাব আৰু গাইজ আজিতো আপোনালোকে কি জানেই আজি কি হ'ল গাইজ 31 ডিচেম্বৰ চাগে নেকি গাইজ মইতো ভুল হৈ যায় গাইজ 31 ডিচেম্বৰ ন আৰু গাইজ আজিতো আপোনালোকে জানে 31 ডিচেম্বৰ তাৰমানে 2025টো গ'ল গাইজ আজি ৰাতি 12টা পাই তাৰমানে 25টো যাব আৰু এতিয়া 25 চলি আছে আৰু গাইজ আপোনালোকে গমেই বোলে 25 চনটো কিমান অলপমান বেয়াই হ'ল গোটেই বছৰটো 25 বছৰটো কিয় জানেনে গাইজ আমাৰ আইতাও মৰিল নহয় ঢুকাল আৰু মামা আইতা তাৰপৰা জুবিন মামাও মৰিল ঢুকাল জুবিন মামাও ঢুকাল তাৰপৰা আৰু গাইজ আৰু এটা বাই বজোৱা কোনোবা এটা মানুহ আছিল সেই মানুহটো ঢুকাল আৰু এটা কোনোবা এটা হেৰি পুথি নহয় বৰগীত নামা কি আছিল ন নামটো ৰামচৰণ ভঁৰালীও নে কি নামটো ৰামচৰণ ভঁৰালীও গাইজ ঢুকাল গাইজ 25টো বেৰ আৰু গাইজ এইটো 16 চন দেখি 2026 চনটো জানো গাইজ ভালে যায় আৰু গাইজ সেইটোৱে কামনা কৰিলোঁ মই আৰু গাইজ আপোনালোকৰো ভাল হওক গাইজ সেইকাৰণে আৰু গাইজ আজি খানা খাব লাগিব নহয় সেইকাৰণে এই হাঁহৰ মাংস গাইজ আৰু গাইজ চৰু উতলাই দিলোঁ এই সৰুৰ পৰা ধুৱাবলৈ গাইজ ৰামধেনী কোন গাইজ চক আৰু গাইজ এইটো দেউতা ইয়াতে গাইজ আলহী আমাৰ আহিছে এইটো চকু মোহাৰি আছে একবাৰ হাই দিয়ে আংকা দি গাইজ বহুত লাজ কৰে আৰু গাইজ এইটো দেউতা গাইজ মা আৰু গাইজ এইটো মই ভাবিছে বাই বাই মানে এনে ক'লো আৰু ভাই মই একদম ভিডিঅ'টো এণ্ড নকৰোঁ অলপ টাইম আছোঁ আৰু গাইজ আপোনালোকক কি আইটেম আছে দেখাই দিওঁ লগতে আপোনালোকে জানেই কিন্তু দেখাই দিওঁ এই গেল মাৰ দেউতাকে মাতিছে এই আছে ব্ৰইলাৰ মাংস জ্বলা এই ব্ৰইলাৰ এইখিনি ব্ৰইলাৰ তাৰপৰা এই হাঁহটো তাতে আছে নাই এইটো পিঁয়াজ এইটো জ্বলা এইটো কি আদা নহৰু পেষ্ট তাৰ মছলা বাৰু কি আরে না বত্তা দেখিছে না আইছে কি আরে গেছ কমলা লইলু আরে আপনাদের মশলা দেখাই দিও হালধি নিমখ একটু নিমখ আপাই এই হালধি এই পানি এই তেল মিঠা তেল মিঠাতেল দিলো আৰু গাইছ মই তো বহিছো আৰু দুই পুই আছো গাইছ বহুত ঠাণ্ডা পৰিছে আৰু গাইছ আমাৰ বছে ধৰি আছে গাইছ আমাৰ দেউতা মই মা এই 4টা মানুহে গাইছ 26টো ভালে ভালে সুখলে যাক আৰু সুখলে গাইছ কিছিল সুখলে যাক আৰু গাইছ আৰু গাইছ এতিয়ালৈকে হ'ব দিয়ক এতিয়ালৈকে বাই বাই মোৰ ভিডিঅ' ভাল হ'ল দে নাইবা অলপ ফাল্টুমিও কৰিলোঁ গাইছ একো নহয় দিয়ক অলপ মোৰ ভিডিঅ'টো এনেকৈ মাৰি থাকিব সৰু চলি গাইছ মই সেইকাৰণে এতিয়া গাইছ হ'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এতিয়ালৈকে বাই বাই টাটা